পোনপ্ৰথমে সদতীয় ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা বৃহত্তৰ কাৰ্বি আংলংবাসী ৰাইজক নমস্কাৰ জনাইছো। নমস্কাৰ। আমি আজি ইংৰাজী 1-2023 তাৰিখ দেওবাৰে সদতীয় ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা প্ৰেছ বিবৃতিৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছো যে যোৱা 25 তাৰিখে যি পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টি উম্পানাই যি চিকিৎসালয়ত উলুগুঞ্জি নিবাসী শ্ৰীমতী মিতালী মাদৰ দেৱীৰ যি প্ৰসৱ হ'বলৈ যোৱা চিকিৎসালয়ত তেখেতৰ যি অমানৱীয় কাণ্ড চিকিৎসালয়ৰ সন্মুখত ডক্টৰ বিনা ডক্টৰ আৰু নাৰ্ছৰ অবিহনে চিকিৎসালয়ৰ পদূলিত প্ৰসৱতী হ'ল। এইটো আমি বৰ্তমান চিকিৎসালয় বিভাগ আৰু চৰকাৰক গৰিহণা আৰু ধিক্কাৰ জনাইছো। সদতীয় ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা আমি বিগত সময়ত গম পাইছো যে প্ৰায় আমাৰ চিকিৎসালয়ত আমাৰ চিকিৎসক নেথাকে, নাৰ্ছসকল নেথাকে। তেওঁলোকৰ নথকাৰ কাৰণে আমাৰ এই আমৰি সমষ্টিৰ যিটো একমাত্ৰ চিকিৎসালয় উম্পানাই চিকিৎসালয় ৰাইজৰ ইয়াত আমি আতংকিত হৈছে। ইয়াত বেমাৰ আজাৰ হ'লে বা বিশেষকৈ মহিলাসকল যেতিয়া তেওঁলোক গৰ্ভৱতী মহিলাসকল যেতিয়া সন্তান জন্ম দিব লাগে তেওঁলোকৰ এটাই বিশ্বাস থাকে চিকিৎসালয়ত গ'লে তেওঁলোকে বাচিব বা সুৰক্ষিত হ'ব। এই কথা চিন্তা কৰি তেওঁলোকে আহিছিল চিকিৎসালয়ত, কিন্তু তাৰ বিপৰীত ছবিটো আমি দেখিবলৈ পালো। মিতালী মাদাৰ তেওঁ মেডিকেলত আহি তেওঁক কোনো এজন নাৰ্ছ বা ডক্টৰ তাত কৰ্মৰত যিকোনো কৰ্মীয়ে তেখেতৰ ওচৰত নগ'ল। তাই বাহিৰতে প্ৰসৱতী হৈ সন্তানটো লৈ নিজ ঘৰমুখীয়া হ'বলগীয়া হ'ল। ইয়াত আমি এটা বস্তু গম পাইছো, মিতালী মাদাৰ যিগৰাকী মহিলা তেখেতৰ ওচৰত আমি সদতীয় ছাত্ৰ সন্থাই আমি তেখেতৰ ঘৰলৈ গৈছিলো। তেখেতক সোধপোছ কৰোঁতে তাই কৈছে যে তাই বোলে হেপাটাইটিছ পি পজিটিভ। সেই বেমাৰটো থকাৰ কাৰণে নাৰ্ছ ডক্টৰ তাইৰ ওচৰত নাহিল। আমি এটা প্ৰশ্ন কৰিব বিচাৰিছো এডুকেশ্যন কিবা মেডিকেল বিভাগক বা চিকিৎসালয় বিভাগক, যদিহে হেপাটাইটিছ বি আছিল মিতালী মাদৰ দেৱীৰ গাত, তেওঁ গৰ্ভৱতী সন্তান জন্ম হোৱালৈকে 9 মাহ তেওঁৰ পেটত সন্তানটো আছিল। যদিহে এই হেপাটাইটিছ যদি বি আছিল তে 9 মাহ আমাৰ চিকিৎসালয়ৰ কৰ্মকৰ্তাই বা চিকিৎসকে কি কৰি আছিল? তেওঁলোকে এই 9 মাহ তাইক উন্নত চিকিৎসাৰ কাৰণে তেওঁলোকে কি ক'ব নোৱাৰিছিল নেকি? সেইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন। আৰু তাই যে হেপাটাইটিছ বি আছিল, বি থাকিলে তাইক ঘৰত মেডিকেলত আহিব নালাগে বুলি তেওঁলোকে ইনফৰ্ম কৰিছিল নে নাই? সেইটো আমি প্ৰশ্ন কৰিব বিচাৰিছো চিকিৎসালয় বিভাগক। কাৰণ অন্যথা এজনী গৰ্ভৱতী মহিলাক লৈ পেলাই মানুহৰ জীৱনক লৈ পেলাই হেতালি খেলা তেনেকুৱা চিকিৎসক বা নাৰ্ছ আমাক নেলাগে। আমি হুজুৰে সেইটো দাবী জনাম বা চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক উচিত তদন্ত কৰি পেলাই এটা শাস্তি দিয়াৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লওক। আৰু যিজনী মহিলা চিকিৎসালয়ৰ পদূলিত যিজনী মহিলা প্ৰসৱ কৰিলে, সন্তান জন্ম দিলে, তাইক উচিত ন্যায় দিবৰ কাৰণে আমি সদতীয় ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা হুজুৰে দাবী জনাইছো। অন্যথা আমি অনাগত সময়ত তীব্ৰ আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্যতা হ'ম, নহ'লে আমি আইনী যুঁজ ল'বলৈ বাধ্যতা হ'ম। আমি সদতীয় ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা ইয়াকে আমি চৰকাৰক অনুৰোধ জনাইছো যে আজিৰ দিনত ইমান উন্নত চিকিৎসা হৈছে আৰু আমাৰ আমৰিত বিশেষকৈ আমাৰ এই উম্পানাই চিকিৎসালয়ত আমি আমাৰ কাউন্সিলৰ তৰফৰ পৰা উন্নত চিকিৎসালয় ইয়াত স্থাপন কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা আমি দাবী জনাইছো। আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে এটাই আমাৰ আশা আৰু ভৰসা এই চিকিৎসালয়ক লৈ পেলাই যেতিয়াই এনেকুৱা
মাজে সময়ে এই কাণ্ড কাৰখানাবিলাক আমাৰ চকুত পৰে বা আমাৰ অপগত হয়, তেতিয়া আমাৰ বৰ দুখ লাগে যে মানুহৰ জীৱনক লৈ পেলাই চিকিৎসা বিভাগে হেতালি খেলিব নালাগে। ধন্যবাদ।